উৎখাত কৰাৰ ষড়যন্ত্ৰ চলাইছে প্ৰমোদ বড়োৱে, তেনেকুৱা অভিযোগ। চাওক, হাগ্ৰামা মহিলাৰীৰ কথাটো নিজৰ যেতিয়া ভাল হয় চবেই ভাল, বিশ্বখনে ভাল, নিজৰ যেতিয়া বেয়া হয় চবেই বেয়া। কংগ্ৰেছৰ লগত থকা সময়ত কংগ্ৰেছ খুব ভাল আছিলে, বিজেপি বেয়া আছিলে, বিজেপি অসম ধ্বংস কৰিব বুলি কৈছিলে। যেতিয়া বিজেপিৰ লগত আছিলে কংগ্ৰেছ বেয়া হ'ল, বেলেগ UPPL বেয়া হ'ল, চবেই বেয়া হ'ল। আৰু আজি তেখেতে বিজেপিৰ লগত মানে ওচৰ চাপিবলৈ তেখেতে চেষ্টা কৰি আছে। সেইকাৰণে আমাক কৈ আছে যে বিজেপি ধ্বংস কৰিব বিচাৰিছে, কিবা বিচাৰিছে। আমি নীতিবিহীন ৰাজনীতি কৰিবলৈ অহা নাই। আমাৰ কাৰণে পাৱাৰ পলিটিক্সটো বহুত ডাঙৰ কিবা এটা বস্তু, যে যিটো নহ'লে আমি জীয়াই থাকিব নোৱাৰিম, তেনেকুৱা নহয়। আজি পাৱাৰৰ বলিয়া তেখেতেহে। আৰু এতিয়া আমি এটা নীতি লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছোঁ। তেখেতৰ নিচিনা এবাৰ ঘোঁৰাত উঠিম, এবাৰ হাতীত উঠিম, তেনেকৈ এবাৰ নাৱত উঠিম, সেইবিলাক আমাৰ নাই। আমি এটা ষ্টেণ্ড লৈ পেলাই, আইডিঅ'লজি লৈ পেলাই কাম কৰিবলৈ আহিছোঁ। আৰু বিজেপিৰ এটা দীঘলীয়া এটা প্ৰচেছ চলি আছিলে বা ৰাজনীতিক প্ৰক্ৰিয়া চলি আছে যে BTR অঞ্চলত এটা শান্তি স্থাপন কৰিব লাগে। আৰু সেইটো আজিৰ কথা নহয়। আমিও UPPL হিচাপে হওক বা আমাৰ মানে আগৰ BPPF হিচাপে হওক, এই অঞ্চলত যিবিলাক হত্যা হিংসা হৈ আছিলে, বিভিন্ন মানে এই অঞ্চলত আনডেমক্ৰেটিক এক্টিভিটিবিলাক হৈ আছিলে, সেইটো বন্ধ কৰিবৰ কাৰণে আমি দীঘলীয়া সংগ্ৰাম চলাইছোঁ। ইয়াৰ বিনিময়ত এতিয়া শান্তি আহিছে, ইয়াৰ বিনিময়ত এতিয়া ডেমক্ৰেটিক প্ৰক্ৰিয়াবিলাক আহিছে, ইয়াৰ বিনিময়ত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এটা সুস্থিৰভাৱে ইয়াত জীয়াই থাকিব পাৰিছে। আৰু এইখিনি কথাকে ক'বলৈ নোৱাৰি হাগ্ৰামা মহিলাৰীয়ে উল্টা পুল্টা কৰি কথাবিলাক কৈ আছে। আজিৰ তাৰিখত মোক হাগ্ৰামা মহিলাৰীৰ কোনো প্ৰয়োজন নাই, হাগ্ৰামা মহিলাৰীকহে মোৰ প্ৰয়োজন আছে। কাৰণ যোৱা সময়ত কোনটো উগ্ৰপন্থী কাৰ ঘৰত জন্ম দিছে, কোনে বন্দুক দিছে, কোনো পইচা দিছে, কি অৱস্থাত হৈ আছে, এইবিলাক কথাবিলাক যদি আমি খোলসা কৰিব লাগে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কৈছে সেইবিলাক স্পষ্ট হৈ যাব। গতিকে আজি এই কথাবিলাক মই কিবা এটা প্ৰয়োজন আছে বুলি নাভাবোঁ। ৰাজনৈতিক নেতাবিলাকে কোনে কাক কেতিয়া লগ কৰে এইবিলাক চলি থাকে, কিন্তু এইবুলি হাগ্ৰামা মহিলাৰী বা BPFৰ লগত UPPL বা আমি কোনো কাৰণতে লগ হৈ কিবা চৰকাৰ চলাম, তেখেতসকলৰ লগত কাম কৰিম, সেইটো নহয়। 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে আমাৰ ৰাইজক যি হাৰাশাস্তি কৰিছে, যি কষ্ট দিছে, ইয়াৰ কাৰণেহে পৰিৱৰ্তন আনিবলৈ আমি ৰাজনীতিত আহিছোঁ। বিচৰা নাছিলে। হাগ্ৰামাইটো এনেকৈ ভাবিছিলে হাগ্ৰামা মহিলাৰীয়ে BTCটো সি কিনি লৈছে, সি মানে এইটো ডেমক্ৰেটিকভাৱে পাইছোঁ, সেইটো নহয়। BTCটো তেখেতে ভাবিছিলে মই কিনি লৈছোঁ। আগতে কৈছিল নহয় মই 25 বছৰ চলাম, 30 বছৰ চলাম। কিন্তু গণতন্ত্ৰত সেইটো নেতাবিলাকে সেইটো মনোভাৱ ল'বলৈ নাপায়, সেইটো ক'বলৈ। আপুনি মনত ভাবিছে ঠিকে আছে, কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা। আপোনাক একদিনো ৰাখিব পাৰে, আপোনাক মৰা মানে বিচনাত শুই থকালৈকে আপোনাক ৰাখিব পাৰে, সেইটো ৰাইজে। আজি তেখেতসকলৰ নিচিনা মানে এৰগেণ্ট যি দম্ভ মাৰা নেতাবিলাকৰ কাৰণে বড়োলেণ্ড অঞ্চল পিছ পৰি আছে। কোটি কোটি টকা আহিল, কাম কাজবিলাক হোৱা নাই। বেলেগক বাদ দিয়ক, কোকৰাঝাৰৰ 10 কিলোমিটাৰ ৰেডিয়াছত আজি কি হৈ আছে সেইখিনি চাওক আপোনালোকে, তাৰপিছত বাকী কথাটো আপোনালোকে ক'ব পাৰে। চাওক, এইটোৱেতো মই কৈছোঁ, আজ আমাৰ গণতন্ত্ৰ 75 বছৰ হ'ল। আৰু বিশ্বৰ ভিতৰত সৰ্বোচ্চ গণতন্ত্ৰ দেশ হ'ল ভাৰত দেশ। এই ভাৰত দেশত ৰাজনীতি কৰিবলৈ অহা কোনোবা এজন নেতাই যদি কয় যে মই পাৱাৰত থাকিমে, কিয় নাথাকিম বুলি TV চেনেলত যদি দম মাৰি কয়, তাৰমানে সি গণতন্ত্ৰটো বুজি নাপায় না। এনেকুৱা মানুহৰ লগত আপুনি কি কাম কৰিব? আজি BTR অঞ্চলত, BTC অঞ্চলত আপুনি এনেকুৱা মানুহৰ লগত যদি আপুনি কাম কৰিবলৈ ওলায়, গণতন্ত্ৰটো যদি বুজি নাপায়, আমাৰ পলিটিকেল ডেমক্ৰেচিৰ ছিষ্টেমবিলাক যদি বুজি নাপায়, সি আপোনাৰ গোটেই ছিষ্টেমটো ধ্বংস কৰি দিব নহয়। এতিয়া সেই 17 বছৰৰ যিটো তেখেতসকলৰ ডেমেজ কৰা ছিষ্টেমটো ঠিক কৰিবলৈ আমি দিনে নিশা কাম কৰিব লগা হৈছে। তেখেতৰ 3000 কোটি টকা ঋণটো আমি মাৰিব লগা হৈছে। এতিয়া তেখেতে কাম নকৰাৰ কাৰণে আমি দিনে নিশা গাঁৱে ভূঞে ঘূৰি কাম কৰিব লগা হৈছে। তো সেইকাৰণে হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ মানে ভেলু নাই। আজি এটা কয়, কালি এটা কয়। যোৱা 1.5 বছৰ ধৰি মোক সদায় ক'লে বিজেপিৰ দালাল, কিবা RSSৰ দালাল, অমুক তুমুক, জাতি বিক্ৰী কৰিলে, সমাজ বিক্ৰী কৰিলে, BTCটো বিক্ৰী কৰিলে। এতিয়া নিজে ক'লে চব ভাল হয়, আমি ক'লে চবেই বেয়া হয়। চ' এইবিলাক কাম বাদ দিয়ক, এতিয়া চবে কাম কৰক। BTC অঞ্চলত শান্তি আহিছে, উন্নতি হ'ব লাগে, আৰু চবেই মিলি জুলি আগবাঢ়ি যাব লাগে।